এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা টিচাৰ এপইণ্টমেণ্ট যোৱাকালি ফাইনেল কৰা হৈছে আৰু ইয়াৰে চিম্বলিক এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন ওদালগুৰিত কৰিব ভাল প্ৰগ্ৰাম বহুত দিনৰ পিছত টিচাৰ্ছ যিটো স্কুলত গেপ হৈছিলে ভেকেঞ্চি থাকিছিলে এইবোৰ এতিয়া ফিল আপ হ'ব আমাৰ স্কুলবোৰ আৰু ভাল চলোৱাৰ এটা ব্যৱস্থা ইয়াৰ দ্বাৰা হৈছে খুব ভাল প্ৰচেষ্টা আৰু মই ইয়াৰ কাৰণে BTC চৰকাৰ আৰু আসাম চৰকাৰক মই ধন্যবাদ দিওঁ আৰু ইয়াত আজি ডাঙৰকৈ এটা হিতাধিকাৰী মিট বা সন্মিলন ইয়াত কৰা হৈছে ইয়াত হাজাৰ হাজাৰ মানুহ গোট খাইছে আৰু ইয়াৰ দ্বাৰা সেইটোকে আলোচনা কৰা হৈছে যে BTC চৰকাৰ হিচাপে কি কি আঁচনি লৈ পেলাই ৰাইজক উপকৃত কৰিব বিচাৰিছে আৰু হিতাধিকাৰী কেনেকৈ হ'ব পাৰিব কোনে হ'ব কেনেকুৱা স্কিম কেনেকুৱা বিতৰণ কৰা হয় সেইবোৰ কথাটো ইয়াত পাতিছে বিষয়ববীয়াসকলে বুজাইছে ৰাইজক আৰু ভালকৈ শুনিছে ইয়াতে ময়ো আহিছিলোঁ আহি পেলাই ভাল লাগিছে দুআষাৰমান কথা ময়ো ক'লোঁ যে BTCৰ কেনেকৈ আমি বিভিন্ন জাতি গোষ্ঠী একেলগে যাই থাকিব পাৰে আৰু এতিয়া আমি যিটো পিচফুল এটমস্ফিয়াৰ যি শান্তি আমি পাবলৈ সক্ষম হৈছোঁ বহুত বছৰৰ পিছত সেইটো পাৰ্মানেণ্ট নেচাৰত আমি কেনেকৈ ৰাখিব পাৰে ইয়াৰ কাৰণে সকলো ব্যক্তিৰ কণ্ট্ৰিবিউশ্যন অৱদান কি হ'ব কেনেকৈ হ'ব লাগে এইবোৰ কথা মই শ্বেয়াৰ কৰিছোঁ আৰু সঁচাসঁচিকৈ BTC অঞ্চলত উন্নয়ন আৰু একতা আৰু শান্তি এই উদ্দেশ্য লৈ পেলাই UPPL দলে BTC চৰকাৰে যিহেতু কাম কৰিছে ইয়াত BTC বাকী পূৰ্ণ সমৰ্থন আছে আৰু সেই সমৰ্থন যোৱাকালিৰ সমৰ্থন নহয় আজিৰ সমৰ্থন মাত্ৰ নহয় কালি যি হ'ব লগা আছে ইলেকশ্যনে হওক বা অন্যান্য কাৰ্যকলাপে হওক এই ৰাইজে BTC বাকীয়ে UPPL দলক সমৰ্থন কৰিব আৰু 25 চনৰ যিটো নিৰ্বাচন এই নিৰ্বাচনত UPPL দলক জয় কৰাই পেলাই আকৌ প্ৰমোদ বড়োৰ নেতৃত্বত UPPL দলৰে চৰকাৰ গঠন কৰিব হ'ব এইটো ৰাইজে আজি চবে আশা কৰিছে বিশ্বাস কৰিছে আৰু সমৰ্থন দিবৰ কাৰণে আগবাঢ়িছে এইটো নিজৰ ৰাজনীতিৰ দৃষ্টিভংগী কি কৰিলে নিজৰ দলে বেছি শক্তিশালী হ'ব এইটোকে কৰিব ৰাজনীতিৰ দলে গতিকে অকল BJP নহয় ইয়াত কংগ্ৰেছক হওক বা UPPL হওক BPF হওক বা অন্যান্য দল যিসকলে ইলেকশ্যন খেলিবৰ কাৰণে এতিয়া সাজু হৈছে নিজৰ ষ্ট্ৰেটেজি প্লেনিং লৈ পেলাই কামটো কৰিব এইটো হাইকমাণ্ডে ক'ব আৰু মই UPPLৰ এজন সদস্য মোৰ দৃষ্টিভংগী মই যিটো দেখোঁ UPPLতকৈ এই আণ্ডাৰষ্টেণ্ডিং বা আপুনি যদি এলায়েন্সৰ কথা কয় এলায়েন্স দিছ ইজ মোৰ ইম্পৰ্টেণ্ট ফৰ BJP দেন UPPL দেন BPF or than any political organization present in BTC BJPৰ কাৰণে বেছি জৰুৰী কাৰণ এই ইলেকশ্যনটো হ'ব আমাৰ ধৰি লওক BTCৰ বিয়া 26ৰ অসমত বিয়া দুটা বিয়া আছে এই বিয়া দুটাখন আপুনি কেনেকৈ পৰিচালিত কৰিব আপোনাৰ প্লেনিং আপোনাৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ হ'ব